হেল্ল' ফ্ৰেণ্ডছ জ্ঞানী লোকে প্ৰায়ে কোৱা শুনো যে আঁঠুৱা চাই ঠেং মেলা আই চাই ব্যয় কৰা নহয়নে এইটো বৰ ধুনীয়া এটা ফকৰা যোজনা আমাৰ অসমীয়া সাহিত্যত বহুতো এনেকুৱা ফকৰা যোজনা আছে যিবোৰ আমি ইংৰাজীত নাজানো যে এইবিলাকক কি কোৱা হয় গতিকে আজি আমি ইংৰাজীতে আমাৰ অসমীয়া চহকী ফকৰা যোজনা কেইটামান আমি ডিছকাছ কৰিম যদিহে আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে আমাৰ ইয়াৰ এইটো ভিডিঅ'ৰ লগত ৰিলেটেড এটা পাৰ্ট এই ভিডিঅ'টো চাবলৈ নাপাহৰিব গতিকে আমি ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ' আহকচোন এখন হাতেৰে তাল নাবাজে এইটো আমি দৈনন্দিন জীৱনত বহুতবাৰ শুনিছোঁ কিন্তু জানেনে ইয়াক ইংৰাজীত কি বুলি কোৱা হয় It takes two to make a quarrel. পৃথিৱী সুখৰ ঠাই নহয় The world is not a bed of roses. মানুহে পাতে ঈশ্বৰে ভাঙে Man proposes, God disposes. সময় থাকোঁতে কাম কৰা Strike the iron while it is hot. এইটো বাক্যকে আমি আৰু এটা ধৰণে ক'ব পাৰোঁ সেইটো হৈছে Make hay while the sun shines. উজ্জ্বল বস্তু মাত্ৰে সোণ নহয় All that glitters is not gold. অল্প বিদ্যা ভয়ংকৰী A little learning is a dangerous thing. টেঙা আম বজাৰত এবাৰহে বেচিব পাৰি Opportunity never comes twice. হাতত নাই কণটো বৰসবাহলৈ মনটো Desire to spend much with a nil fund. য'তে ইচ্ছা ত'তেই পথ Where there is a will, there is a way. বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু A friend in need is a friend indeed. ক্ষমা স্বৰ্গীয় বস্তু Forgiveness is a divine virtue. বিদ্যাই পৰম বন্ধু Learning is the best friend. কাকো পৰে তালু হৰে To meet two ones. গালু পালু খোলাগুটিৰ তাল To say much about nothing. লাই পোৱা কুকুৰে গললৈ জঁপিয়াই Give him an inch and he will take an all. বয়সীয়া লোক সন্মানৰ যোগ্য Gray hair should always be respected. গুণীৰ গুণ সকলোতে A wise man is praised everywhere. কথাত কটা যায় কথাতে বটা পায় It is one's word that brings punishment or reward. চুঙা চাই সোপা দিয়া To pay a person in his own coin. So friends, মোৰ এই প্ৰচেষ্টা যদি আপোনাৰ অকণমান হ'লেও ভাল লাগিছে তেতিয়াহ'লে ফ্ৰেণ্ডছ মোক ছাবস্ক্ৰাইব কৰি আপোনালোকে উৎসাহ জগাবলৈ নাপাহৰিব লগতে ভিডিঅ'টো এটা লাইক কৰি দিব ফ্ৰেণ্ডছ আজি আমি ইণ্টাৰেষ্টিং টপিকত জানিম আঁঠুৱা চাই ঠেং মেলা আই চাই ব্যয় কৰাৰ ইংলিছ প্ৰভাৰ্ব আহকচোন জানো ইয়াক ইংৰাজীত কি বুলি কোৱা হয় ইংলিছত এই ফকৰা যোজনাটোক কোৱা হয় Cut your coat according to your cloth. গতিকে ফ্ৰেণ্ডছ আমি গম পালোঁ যে অসমীয়া ফকৰা যোজনাবোৰ ইংৰাজীত যদি আমি ক'ব যাওঁ তেতিয়াহ'লে তাক অকল ট্ৰান্সলেট কৰি দিলে নহ'ব গতিকে ফ্ৰেণ্ডছ লাৰ্ণ ইংলিছ ইজি চাই থকাৰ বাবে আপোনালৈ ধন্যবাদ আৰু আপুনি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব বাটনটো আপুনি প্ৰেছ কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ আহিবলগীয়া পাৰ্ট চিৰ ভিডিঅ'টো ইয়াৰ পিছৰ ভিডিঅ'টো আপোনালোকে যাতে ন'টিফিকেশ্যন পাই যায় ফ্ৰেণ্ডছ আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই বাই টেক কেয়াৰ